জাধুলি মাধুলিকৈ আছোঁ একদম নেহাঁহিব দেই হেৰি কি বুলি কয় ডাৱৰীয়া বতৰ নিজকে মানে চাফ চিকুণ কৰিবলৈ মন যোৱা নাই সেইকাৰণে এনেকৈ আছোঁ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ হেৰি আজি আমাৰ ইয়াত আছে থিয়েটাৰ হেঙুল থিয়েটাৰ আহিছে আজিৰ পৰা আৰম্ভণি তাকে যাম বুলি ভাবিছোঁ এতিয়া ভাতকেইটা সোনকালে বনাই লওঁ খাই মেলি যাম ছোৱালীজনীক থৈ যাম খুৰীয়েকৰ লগত আৰু আপোনালোকক অকণমান দেখুৱাম বাৰু আহিছোঁ থিয়েটাৰ চাবলৈ চুম চুম জানিব আৰু মই আমি তিনিটা আমাৰ তিনিটা গাতে থিয়েটাৰ লাগিলে বাকী মানুহৰ গাত নাই লগা যাব নোৱাৰিব এইফালে নাযাওঁ গোটেই ফিল্ডত মানুহ আছে ৰাতি 3টা বাজিছে উঠি আহিছোঁ এতিয়া থিয়েটাৰ চাই আহি নুশুলোৱে মানে টোপনিটো নাহিলে আচলতে মানে এতিয়া ৰাতিপুৱা মানুহজন যাব অৰুণাচল ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিলৈ কিবা এটা কাম আছে তেখেতৰ তাৰপিছতে যাবলগীয়া আছে যে তেওঁ সেইটো কাৰণে মানে মোৰ টোপনিয়ে নাহিলে এতিয়া ৰুটি দুটামান বনাই দিওঁ বুলি ভাবিছোঁ বাটত কি পাব খাবলৈ আকৌ সময়ত গৈ পাবও লাগিব নহয় সেই বুলিয়ে উঠি আহিছোঁ 3টা বাজিছে ছোৱালীজনী শুই আছে পটাপট ৰুটিকেইটা বনাই হটকেছত ভৰাই মই আকৌ তাইৰ ওচৰলৈ যাব লাগিব নহ'লে উঠি পেলাই মোক নেদেখিলে মানে তাই আকৌ আমনি কৰিব তাৰপিছতে মোৰ বনাই মেলি হৈ গ'লে মই এওঁলোকক উঠাই দিম আৰু তাৰপিছত তেওঁলোকে গা পা ধুই নিজে ওলাই যাব হেৰি মাও যাব আৰু ভাইটিও যাব এইফালে মই বেগটো পেক কৰি দিলোঁ তাৰপিছতে মানুহজনে পিন্ধিবলগীয়া বস্তুবোৰ ইয়াতে এনেকৈ উলিয়াই থৈছোঁ যোৱা যাওক দেউতাই কৈছে সদায় ইমান সময়ত উঠিবলৈ আকৌ ভগৱানক লগ পাবি বুলি কৈছে মোৰ আজি ভগৱানক লগ চগ পাই এতিয়া মই শুমগৈ পাবিতো আকৌ ভগৱানক হেৰি অনুকূল বায়ু হ'ল হেৰি কৃষ্ণ সেইটোৱে বেয়া কথা সেইকাৰণে সোনকালে উঠিব লাগে 5টা বজাত সদায় উঠিব লাগে আমাৰ পৰিয়ালৰ কোনো মানুহ নাই আমি তোমাক নি বিকিও দিব পাৰোঁ গুড মৰ্ণিং এতিয়া বাজিছে 9:30 মই আজৰি হৈ আহিছোঁ গা পা ধুই আৰু আমাৰ মানুহ গৈ অৰুণাচল পালেগৈ আমি শুই উঠিছোঁহে চাই থাকিব দিনটো কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক তোমাৰ পাপা ক'ত গ'ল অঁ আৰু দাইদাই ক'ত গ'ল আৰু আইতা ক'ত গ'ল আৰু ককা ক'ত গ'ল ভণ্টিটো আছে এইফালে চোৱা ভণ্টি আছেতো অমা তোমাৰ চকু কোনটো নাক মুখখন অঁ পেটটো কোনটো
অঁ হাত হাত ৱাও ভৰি অঁ চুলি বাহ বাহ গুড গুড কেনেকৈ দাঙি দেখাই দিছে চাওঁ কি কৈছে দেখাই দিয়া এইটো দেখাই দিয়া দেখাই দিয়া অঁ কেদি আজি কাপোৰৰ মেলা দেখিছেনে 4 দিনমান বৰষুণ দিয়াৰ পাছত এদিন ৰ'দ দিছে সেইকাৰণে গোটেই কাপোৰ মেলি দিছোঁ আৰু বেড কভাৰ দেখিছেনে নাই বেবী থাকিলে কিমান লেতেৰা হয় সেইটোতো জানে আৰু আপোনালোকে গোটাই আজিহে ধুইছোঁ বৰষুণ নিদিলে হয় আৰু ওপৰত সেইখিনি দেখিছিলে নহয় তাৰপিছতে তলত এইখিনি চাওক এই গোটেইখিনি অকল মোৰে তাৰপিছত আকৌ মেচিনতো এইখিনি সোমাই আছে সেইখিনি মেলিবলৈ আছে তাৰপিছতে এই ভণ্টিখিনি আকৌ ধুবলগীয়া আছে সেইখিনি মেলিলেতো আৰু হ'ব মানে জেগাই নহ'ব আজি মা নাই বুলিহে নহ'লে মাও ধুলেহেঁতেন মাও বহুত বেছি হৈ গ'লহেঁতেন তাৰপিছতে আহিলে আমাৰ ঘৰলৈ বেপাৰী দাদা এজন তেখেতৰ পৰা আমি মাজে মাজে কাপোৰ লওঁ আজি পিছে তেখেতে বৰ ধুনীয়া ধুনীয়া কাপোৰ আনিছে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আমি মাইকী মানুহবিলাক এনেও কাপোৰ কানি দেখিলে চাবলৈ মন যায় নহয় আমি লোৱা নাই বাৰু অলপ লিৰিকি বিদাৰি চাইছোঁ আৰু চাই ভাল লাগে যে আৰু আপোনালোককো দেখুৱাইছোঁ ইমান ধুনীয়া ধুনীয়া ন এই মেখেলাখনৰ কালাৰটো চাওকচোন ৰঙাটো ইমান ধুনীয়া একদম তেজাল ৰঙা বৰ ধুনীয়া লাগিলে মোৰ সেইবোৰ কি সেইবোৰ কি এইটো বস্তু কেঁচা পাতত হেৰি পাতত টাইপৰ মিক্স পাত টাইপৰ এখন লাগে লৈ ল পইচা দি দিম মই লৈ ল মই এদিন আপোনালোক কাপোৰ বিক্ৰী কৰি দিম মেখেলাখন দি দিয়ক গৈ দিব বেটি বিয়াত কিনিম অঁ বেটি বিয়াত পিন্ধিব লাগিব ষ্টাইল দিব লাগিব নাই দুপৰীয়া ভাত পানী খুৱাই ছোৱালীজনীক অকণমান শুৱালোঁ আৰু আজি যে তাইক চেণ্ডেলে কাটিলে কোনযোৰ চেণ্ডেল পিন্ধি আছিলে জানো মই চাবলৈ নহ'ল এতিয়াহে দেখিছোঁ একদম ঢৌ উঠি ফুটি গ'লগৈ তাই সেইটো কাৰণে আমনি কৰি আছিলে অকণমান তাৰপিছতে ভাবিলোঁ নখকেইটা কাটি দিওঁ এনেকৈ শুই থাকিলে কাটিবলৈ ভাল আৰু মই তাইক সৰুৰ পৰা এনেকৈ শুই থকাতেই নখ কাটোঁ নহ'লে ভয় লাগে তাৰপিছত ধুনীয়াকৈ কাটি মেলি চফা কৰি দিলোঁ এতিয়া নিশ্চিন্ত আৰু ক'ৰবাত তাইক খজুৱালেও মানে দাগ নবহে আৰু পূৰা টোপনি এনেকৈ দুপৰীয়া মই কম ভলিউমত মিউজিক এটাও লগাই থওঁ তাই ধুনীয়াকৈ শুই থাকে বহুত দেৰি হ'ব এতিয়া তাৰপিছত এয়া ৰ'দৰ পৰা কাপোৰ আনিলোঁ আজি একদম হৈ গৈছে আবেলি 4:30মান বাজিলে বেটি শুইয়ে আছে আজি মানে একদম পূৰা শুইছে তাই আমাৰ এইজনক দেখিছেনে 10টামান ৰুটি খাই লৈ এতিয়া এনেকৈ শুই আছে আবেলি খাবলৈ ভণ্টিয়ে ৰুটি এখিনি থৈ দিছিলে তাৰপিছতে ই ৰুটিখিনি খাই এতিয়া এনেকৈ বহি আছে আৰু ৰাতিপুৱা যোৱা মানুহকেইজন আমাৰ সন্ধিয়া ঘৰ পালেহি বগৰী লৈ আহিছে খাবলৈ একদম খুব মিঠা তাৰপিছতে আহিয়ে অকণমান সময় ছোৱালীজনীৰ লগত খেলি লৈছে সিহঁতৰ এইটোৱেই কাম ভাইটি হওক বা মা হওক বা মানুহজন ক'ৰবালৈ গ'লে চিধাই আহি ছোৱালীজনীৰ লগত অকণমান সময় খেলি ল'ব লাগিব নহ'লে মানে তাই একদম থুনথুনাই থাকিব সেইটো তাই সেয়া মাই এয়া দেখিছেনে থিয়েটাৰ চাবলৈ যাবলৈ ওলায়ো গেটৰ পৰা ঘূৰি আহিছোঁ যাবলৈ নিদিয়ে কালি যে মই এৰি থৈ গ'লোঁ
তাৰপিছতে তাই সেইটো গম পালে মানে, সেইকাৰণে আজি যাবলৈ নিদিয়ে। একদম কাপোৰ কানি দেখিছে পিন্ধি ওলাই মেলি আকৌ ঘূৰি আহিছোঁ। ইমান খং উঠিছিলে নহয় প্ৰথমতে। তাৰপিছত এতিয়া যেনিবা ভাবিলোঁ হৈও ইমান অকণমানি বেবীটো এৰি পেলাই মইনো এখন কিহৰ থিয়েটাৰ চাবগৈ লাগে বাৰু। এতিয়া বেয়াও লাগিছে তাইক এনেকৈ আৰু এৰি থৈ নাযাওঁ আৰু মোৰ কলিজাজনী। ভিডিঅ'টোৰ শেষত আপোনালোকলৈ আৰু এটা ভিডিঅ' ফুটেজ আগবঢ়াইছোঁ। আজি যে আমাৰ মানুহকেইজন গৈছিলে অৰুণাচললৈ আৰু তাৰ পৰাই আহোঁতে পদুমণি আই থানত সোমাইছিলে। অকণমান ভাইটিয়ে ভিডিঅ' কৰি আনিছে, তাকে বোলো আপোনালোককো দেখুৱাওঁ আমি চাইছোঁ যেতিয়া। মই ইয়াৰ পৰাই মানে ভিডিঅ'টো চাই অনুভৱ কৰিছোঁ খুব চাগে নিৰিবিলি নিজান দেই ঠাইখিনি, ভাল লাগিলে চাগে সিহঁতৰ। আৰু আমি কেতিয়াবা গ'লে সোমাম, তেতিয়া বাৰু আপোনালোকক ভালকৈ দেখুৱাম।